এজনী ছোৱালীৰ জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰটোৱে হ'ল এজন কেয়াৰিং হাজবেণ্ড। মনে যাক অন্তৰৰ পৰা মুছি পেলাব খোজে, সময়ে আৰু তাক বেছিকৈ মনত পেলাই দিয়ে। ওঠত হাঁহি মনত দুখ, পকেট খালী কিন্তু আশা বহুত। এইটোকে হয়তো কয় মধ্যবিত্ত। তিনিজন মানুহক জীৱনত কেতিয়াও নাপাহৰিবা। 1. যিজনে তোমাক বিপদত সহায় কৰে। 2. যিজনে তোমাক বিপদত এৰি গুচি যায়। আৰু 3 নম্বৰ হ'ল যিজনে তোমাক বিপদত পেলায়। কেতিয়াবা কাৰোবাক ইমানেই ভাল পাই পেলাও যে তাৰ কথা ভাবি মনৰ সকলো কষ্ট পাহৰি যাওঁ। কিন্তু কষ্টটো তেতিয়াই হয় যেতিয়া সিয়ে আমাক পাহৰি যায়। যাক তুমি হেৰুৱাব নোখোজা সিয়েই তোমাৰ পৰা আগত হেৰাই যায়। সময় তোমাক ধন্যবাদ, কিছুমান চিনাকি মানুহৰ অচিনাকি চেহেৰাবোৰ চিনাকি কৰাই দিয়াৰ বাবে। আমাক সময়েও শিকায়, আকৌ শিক্ষকেও শিকায়। পাৰ্থক্য মাথো ইমানেই, শিক্ষকে আগত শিকাই পিছত পৰীক্ষা লয় আৰু সময়ে আগত পৰীক্ষা লৈ পিছত শিক্ষা দিয়ে। যেতিয়া খঙত দিক বিদিক হোৱা তেতিয়া কাকো উত্তৰ নিদিবা। যেতিয়া আনন্দত আত্মহাৰা হৈ থাকা তেতিয়া কাকো কথা নিদিবা। আৰু যেতিয়া দুখত ভাঙি পৰা তেতিয়া কোনো সিদ্ধান্ত নলবা। মানুহৰ খং আৰু ধুমুহা দুয়োটা একেই। গুচি যোৱাৰ পিছতহে বুজি পোৱা যায় কিমানখিনি ক্ষতি কৰি থৈ গৈছে। মই কোনোদিন প্ৰতিশোধ লোৱাটো পচন্দ নকৰোঁ। মই নিজেই গুৰুত্ব কমাই দি দূৰত্ব বঢ়াই লওঁ আৰু সকলো অভিযোগ আল্লাহৰ দৰবাৰত দি দিওঁ। কিছুমান অভিযোগ নহয় আকাশৰ আদালততে জমা থাকক, যাৰ বিচাৰক হৈছে স্বয়ং মোৰ আল্লাহ পাক ৰাব্বুল আলামিন।